আজি আলহী আহিছে মৰিগাঁৱৰ পৰা বাইদেউহঁতে আহিছে বাইদেউ আৰু মামী আহিছে তাৰপিছত বাইদেউৰ ননন আহিছে কেৰাহী পাতি লৈছোঁ গাহৰি মাংস আনিছিলোঁ 200 টকাৰ গাহৰি মাংস আৰু আলু একেলগে কাটি লৈছোঁ মই এইফালে পিয়াজ কাটি লৈছোঁ ইয়াতে আদা নহৰু জলকীয়া একেলগে খুন্দি লৈছোঁ মই কেৰাহী পাতি লৈছোঁ এতিয়া বনাব ষ্টাৰ্ট কৰোঁ আপোনালোকে চাই থাকিব মই এইখিনি আলু দি ভাজিছোঁ ইয়াতে মই বিলাহী দি দিম দুটামান কাটি বিলাহী এইখিনি বেলেগকৈ বনাম আলু আৰু বিলাহী দি আৰু এইখিনি শুকানকৈ ভাজি দিম নৰসিংহ পাত দি আপোনালোকে গাহৰি মাংস নৰসিংহ পাত দি খাই পাইছেনে নাই নাজানো আমি নৰসিংহ পাত লগত গাহৰি মাংস শুকানে ভাজি খাওঁ খুবেই ভাল লাগে খাবলৈ আপোনালোকে যদি খাই পোৱা নাই খাই চাব মই ইয়াত হালধি দিলোঁ আৰু নিমখ দি দিছোঁ আদা নহৰু জলকীয়া দি দিলোঁ মই এতিয়া গৰম মছলা অকণমান দি দিম আৰু ইয়াত ৰেড চিলি অলপ দি দিম মই অকণমান কমাই দিছোঁ পানী দি ঢাকি দিম মই ইয়াত বিলাহী দুটা কাটি দি দিছোঁ এতিয়া আলুখিনি সিজিছেগৈ আৰু সেইবাবে মই বিলাহীখিনি দি দিছোঁ এতিয়া ঢাকি দিম মই বিলাহীখিনি সিজিবৰ বাবে মাংসখিনি হৈ গ'ল অলপ জোল টাইপৰ বনাইছোঁ মই গাহৰি মাংসখিনি বিলাহী দি দিছোঁ ইয়াতে দুটা আলু দি দিছোঁ পাতলাকৈ দিছোঁ আলু ইমান বেছি দি দিয়া নাই হৈ গ'ল ইয়াৰ নৰসিংহ গাহৰি মাংস ভাজি দিছোঁ মই শুকানে আপোনালোকে বনাই খাই চাব নৰসিংহৰ লগত গাহৰি মাংস যদি কোনোবা খোৱা নাই খাবলৈ টেষ্টি হয় নৰসিংহ ফ্লেভাৰটো ভাল লাগে আৰু ইয়াত আলু বিলাহী গাহৰি মাংস বনাইছোঁ অলপ জোল টাইপৰ বনাই দিছোঁ মই আলহীকেইজনী বহি আছে বাইদেউহঁতে টিভি চাই আছে ভাতখিনি বহাই দিছোঁ ইমানেই বনাইছোঁ বেছি বনোৱা নাই